হে গাইজ মই প্ৰণাস্মিতা আপোনালোকক পুনৰবাৰ মই নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনালোঁ আৰু আজি হোষ্টেলৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ পৰা আহোঁতে পাহৰি থাকিলোঁ ভিডিঅ' বনাবলৈ আৰু এতিয়া হোষ্টেলত মোৰ চাই শিলিখাটো ভাই দিছোঁ। হোষ্টেলত থকা লগৰ এজনীয়ে চাদৰ মেখেলা পিন্ধিবলৈ আহিছে আৰু মই ভাবিলোঁ এইখিনিতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। বাকীসকলে বেলুন চেলুন ফুলোৱা এইবিলাক ডেক'ৰেশ্যন কৰি আছে অডিটৰিয়ামত। আপোনালোকক দেখুৱাই থাকিম, শেষলৈকে ভিডিঅ'টো চাই থাকক। আমি কিজনী হোষ্টেলত আছোঁ, এই কাপোৰ পিন্ধিবলৈ আহিছে এগৰাকীয়ে আৰু এগৰাকীয়ে কোচ দি আছে চাদৰত আৰু পিন্ধাই থৈহে যাব, পিন্ধাই লৈ যাম একেবাৰে লৈ যাম আৰু এইফালে বাইদেউ বহি আছে। আমি এনেই বহি আছোঁ, এতিয়া ষ্টাৰ্ট হোৱা নাই ফ্ৰেছাৰ্ছ। আমাক 2টা বজাৰ পৰা ষ্টাৰ্ট কৰিবলৈ দিছে কাৰণ কলেজত ক্লাছ হৈ থাকে তাৰ আগলৈকে, সেইবাবে আমি গোটেইখিনি বহি আছোঁ ইয়াতে। আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। সোঁফালে ফাৰ্ষ্ট ছেমৰ যিখিনি নৱাগতসকল সেইখিনি বহি আছে আৰু বাওঁফালে থাৰ্ড ছেমৰখিনি বহি আছে আৰু এইফালে আমাৰ 5th ছেমৰখিনি। আমি প্ৰশ্ন সুধিবলৈ বহি আছোঁ আৰু ইয়াতে তাৰপিছত লাহে লাহে দেখিলে বাৰু কিমান খাওঁ। ষ্টুডেণ্ট বহুত আছিলে, যিহেতু গোটেইখিনিকে দেখুৱাটো সম্ভৱ নহয়। ইয়াৰ আগতে কেইবাটাও ষ্টুডেণ্ট গুচি গ'ল, মই ভিডিঅ' কৰিবলৈ নহ'লে। এতিয়া 2টা এটা কৰিছোঁ আৰু চাই ল'ব। ৰাতি দেৰিলৈকে ফেচবুক চলাই চাহকাপ দিব ঠিক আছে হ'ব, ঠিক আছে হ'ব দিয়া। ভাঙি নিদিবা নালাগে বা ভয় লাগে হাত ধৰি ঠিক আছে। এইফালে লাগে হা, এইফালে হা। আজিকালি নিজে তোমাৰ কি কোৱাচোন, তোমাৰ ঘৰৰ পৰা চাইডে চিন্তা লাজ কৰিছে আগতে লগ পাইছানে? পইচাটো দিয়া, পইচাটো দিয়া ফুল দিবলৈ কৈছে নেকি? ফুল দিবলৈ কৈছে অ' শাহু লৈ লোৱা, শাহু নহয় এই বোৱাৰী। কাপোৰ ধুই থাকা তুমি, কাপোৰ কাপোৰ ধোৱা আকৌ কাপোৰ ধুই থাকা। উঠিছে তোমাৰ কাপোৰ যে ধাম ধাম মাৰে যে, কাপোৰ যে ধাম ধাম মাৰে, খঙত ধোৱা আকৌ খঙত ধাম ধাম মাৰে। কাপোৰ কিন্তু চাফা নহ'লে এনেকে কাপোৰ ধুলে চাফা নহয় আকৌ। নহয় দেই, ঠিক আছে। তোমালোকে বৰ্তন এটা লৈ যোৱা দুজনী আৰু তুমি এফালে আহা। তুমি পৰিচয়টো দিয়াচোন নিজৰ। বেগফালৰ পৰা আছে বাৰু তুমি বিচৰা দাদা বুলি একো বেয়াকৈ নহয়, ইয়াতে এনেই ফ্ৰেণ্ড হিচাপে দিয়া। কান্তা লগাই দিয়া, ডাক্তৰ দিলেই হ'ব।
এটা মাৰি দিয়া জপ কৰি যা খানা টাইম আৰু লগতে নিজৰ কাৰণে কাম কৰিছে বিশেষ কথাটো তোমালোকক আমনি দিলোঁ কবিতা পাঠ কৰি তোমালোকে শুনিবা পইচা যে কিমান থাকিলে মই লিষ্ট বনাই গধূলি দি দিম দেই জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত তেওঁৰ বাবে সুখো এক ধৰণৰ সুখ ধন্যবাদ হয়নে তৰালি নাথ তুমি দ্বিতীয় হৈছা ভাল লাগিছে তেওঁ সংকোচ নকৰাকৈ এয়া তৰালি নাথ আৰু আমি তেওঁক সহায় কৰিম এই আমাৰ মাজত জানি দিব আমাৰ পদাস্মিতা বৰাই ঠাই সাৰিছে এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ বাই আমাৰ লাষ্ট ফেচাৰ্ছ হয় এইটো ন আৰু নাপাওঁ এনেকুৱা ফেচাৰ্ছ যাব ইউটিউবতে থৈ দিম আৰু চাব পাৰিম আৰু কেতিয়াবানে ওলা এইবুলি লাষ্ট আৰু ন
বেলুন সাঁচিলে বাৰ্থডেলে এভাগে বাৰ্থডে বেলুনীয়া বেলুন সাঁচি লৈছোঁ পইচাটো কমিব হয়নে বাৰ্থডে পাৰ্টি দিবা নে ভিডিঅ'তে কৈ দিয়া 3 তাৰিখে দিম বাৰ্থডে পাৰ্টিটো দেই আমি কলেজৰ পৰা যাবলৈ লৈছোঁ ঘৰলৈ আমাৰ ফুলফুলকে ওলা না আকৌ উলিয়াই ফুলফুলকে উলিয়াই ফুলফুলকে চাওঁ ফুলফুলকে এইজনী এজনী পংখুৰী এজনী লিজা আৰু এজনী প্ৰিয়ংকা আৰু এজনী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু কাইলৈও আমাৰ কলেজত কলেজ ফ্ৰেছাৰ্ছ আছে আৰু তাৰো অলপ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব